নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। বেছি দেৰি নকৰি মই প্ৰথম প্ৰশ্নটি আপোনালোকে আগবঢ়াইছোঁ আৰু এই প্ৰশ্নটো হৈছে যে কোনটো অনুচ্ছেদে ধৰ্মীয় সংখ্যালঘুসকলক মানে মাইনৰিটিছসকলক শৈক্ষিক অনুষ্ঠান চলাবলৈ অনুমতি দিয়ে? অপশ্যন 1, 2, 3 নে 4? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব আৰ্টিকল 30 মানে অপশ্যন 2। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে উল্লেখিত কোনটো সমাজ নিয়ন্ত্ৰণৰ আনুষ্ঠানিক পদ্ধতি? সমাজ নিয়ন্ত্ৰণ মানে হৈছে সমাজত শান্তি ৰক্ষা, একতা মনোভাৱ, ভাতৃত্ববোধ, সহনশীলতা আদি বজাই ৰাখিবলৈ যিবোৰ ব্যৱস্থা বা পদ্ধতিৰ জৰিয়তে আচৰণ আৰু কাৰ্যকলাপৰ নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰে তাকে সামাজিক নিয়ন্ত্ৰণ বোলে। অপশ্যন 1 হ'ব, 2 হ'ব, 3 হ'ব নে 4 হ'ব? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন 3, লয় সমাজ নিয়ন্ত্ৰণৰ আনুষ্ঠানিক পদ্ধতি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে এছিয়াক আমেৰিকাৰ পৰা পৃথক কিহে কৰিছে? অপশ্যন A নে অপশ্যন B নে অপশ্যন 3 নে অপশ্যন D? আমি জানো যে মহাদেশৰ কথা, এছিয়া মহাদেশ, আমেৰিকা মহাদেশ, দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা। তো এছিয়াক আমেৰিকাই পৃথক কৰিছে বেৰিং প্ৰণালী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে ব্ৰহ্মপুত্ৰ সমতলৰ ব্ৰহ্মপুত্ৰ নদীৰ কিমানখন ডাঙৰ উপনৈ আছে? অপশ্যন 1, 2, 3 নে 4? এইটো 3 আৰু 4 হ'ব লাগিছিল বাৰু। তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1, 40খন ডাঙৰ উপনৈ আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে অসমৰ চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? ডিব্ৰুগড়ত, নাজিৰাত, টকলাই নে ডিব্ৰুত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3, টকলাই। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে ব্ৰহ্মপুত্ৰ সমতলত কিমান চনৰ পৰা ৰেল সেৱা আৰম্ভ হয়? অলপ আগতে আমি পাই গৈছোঁ যে ব্ৰহ্মপুত্ৰ সমতলৰ ডাঙৰ উপনৈৰ কথা, আৰু এতিয়া আহিছে যে ব্ৰহ্মপুত্ৰ সমতলত কিমান চনৰ পৰা ৰেল সেৱা আৰম্ভ হৈছে। ইয়াত অপশ্যন দিয়া আছে 1884, 1854, 1853 নে 1893? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1884। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে শ্ৰীনগৰ কোনখন নৈৰ পাৰত অৱস্থিত? অপশ্যন দিয়া আছে দামোদৰ, জিলাম আৰু উদাৰ। শুদ্ধ উত্তৰটো হ'ব জিলাম। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে অসমৰ ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? অপশ্যন 1 নে অপশ্যন 2 নে অপশ্যন 3 নে অপশ্যন 4? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে ঋগ্বেদত কেইটা সূক্ত আছে? আমি সকলোৱে জানো ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। সূক্ত হ'ব 1017টা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে সংগীতৰ প্ৰথম কিতাপ বুলি তলৰ কাক ধৰা হয়? ঋগ্বেদ নে যজুৰ্বেদ নে সামবেদ নে অথৰ্ববেদ? শুদ্ধ উত্তৰটো হ'ব সামবেদ। বেদৰ লগত জড়িত প্ৰশ্ন হ'ব, আপোনালোকে চাব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে তৃতীয় বৌদ্ধ সন্মিলন কাৰ ৰাজত্বকালত হৈছিল? অপশ্যন 1 নে 2 নে 3 নে 4? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4, পাটলিপুত্ৰ অশোকৰ ৰাজত্বকালত। যদি ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু নেক্সট ভিডিঅ'ত মই মেথছ আৰু ৰিজনিঙৰ ভিডিঅ' বনাম যদি আপোনালোকে বিচাৰে, কিয়নো মোৰ বেকগ্ৰাউণ্ড হৈছে মেথছ, চ' মই মেথছ কৰি ভাল পাওঁ আৰু আপোনালোকক মই মেথছ ভালদৰে শিকাব পাৰিম বুলি নিজৰ ওপৰত বিশ্বাস আছে। তো যদি আপোনালোকে বিচাৰে মেথছৰ বেছিকৰ পৰা একেবাৰে কনক্ৰিট অৱস্থালৈ, তেতিয়ালৈকে আপোনালোকে কমেণ্ট কৰি জনাব, মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।